মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল সুখ দুখৰে জীৱন নদী মৰিচিকা খেদি খেদি পোহৰ বিচাৰি এন্ধাৰ দেখিলো হলো দিশ হাৰাজি মায়া জাল মায়া 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 মোৰ কোনো আপত্তি নাই অনু তুমি যদি বিচৰা বিয়াৰ পিছত আমি আমেৰিকাত গৈয়ে থাকিম আৰু তাৰে সমাজৰ মানসিকতা ইয়াৰ নিচিনা নহয় অনু মানসিকতা সকলোৰে একে নহয় মই ইয়াতে থাকিম দিয়ক ইয়াতো বহুত ভাল মানুহ আছে যেনে আপুনি ঠিক আছে তেন্তে এতিয়া আমি বাহিৰলৈ যাওঁ আহা বলক শুনাচোন পাৰিলে গধূলি এটা ফোন কৰিবা যদি সময় পোৱা ঐ কেনে পালি বেয়া লগা নাই ঠিক আছে বাবা ছোৱালী পচন্দ হ'লনে হৈছে মা ঠিকে আছে দিয়া আমাৰো পচন্দ হৈছে ইমান বিলাক যে আনিছে কেনেকে যে খাম একো নহয় দিয়ক খাওকচোন বাৰু চাহ খাম আমি এতিয়া ৰাজক বা তুমি এতিয়া কেনেকুৱা পালা আৰু তোমাৰ যদি কিবা ক'বলগীয়া থাকে তুমি নিসংকোচে ৰাজক কৈ দিবা নাই নাই মাজনীৰ আকৌ কি আপত্তি থাকিব পাৰে নহয় মাজনী তেওঁলোকৰহে সংসাৰটো কিবা যদি ক'বলগীয়া থাকে তেওঁলোকৰ মাজতেই কওক আৰু তেওঁলোকেই কওক নাই মোৰ একো আপত্তি নাই ৰাজ তুমি কোৱাচোন তোমাৰ মতামতটো মোৰ কোনো আপত্তি নাই দেউতা মিয়া বিবি ৰাজি তো কিয়া কৰেগা কাকা তেতিয়াহ'লে এতিয়াৰ পৰা আমি বিয়ৈ হলো নে কি কোৱা হয় হয় তেতিয়াহ'লে দিন বাৰ ঠিক কৰাৰ কাৰণে আমাৰ তালৈ আহিব বাৰু আমি এতিয়া উঠো হয় মাজনী থাকা আহিছো দেই থাকা লগ পাম ফোন কৰিবা পিছে মাজনী তোৰ কেনে লাগিল ভালে মা সঁচাকৈ ইমান ভাল ল'ৰা মোৰ বিশ্বাসেই হোৱা নাই আমেৰিকাত পঢ়ি অহাৰ পাছতো তাৰ মাজত যে সংস্কাৰবিলাক এতিয়াও আছে সঁচাকৈ মোৰ বৰ ভাল লাগিছে কিয় মই কোৱা নাছিলো জানো মাজনীৰ কাৰণে মই ৰাজকুমাৰ আনি দিম বুলি আৰু তেতিয়াতো তুমি উৰুৱাই দিছিলা মোৰ কথা হয় দিয়ক আপোনাৰ কথা আখৰে আখৰে ফলিয়ালে ৰাজে তো সন্ধিয়া এবাৰ ফোন কৰিব দিছিল এতিয়া দেখোন বহুত দেৰি হ'ল ফোনটো কৰোঁ নে নকৰোঁ সি ক'ৰবাত ব্যস্ত হৈ আছে নাই নাই ফোনটো কৰিব লাগিব নহ'লে সি বেয়া পাব কৰিয়ে লওঁ এবাৰ
আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। হেল্ল' মই অনুপ্ৰিয়াই ক'লোঁ। আচ্ছা, ভালেই কৰিলা। মই তোমাৰ কথাই ভাবি আছিলোঁ। ফোন কৰিবা বুলি ভাবিয়ে আছিলোঁ, কিন্তু ইমান দেৰি কৰিলা। হয় নেকি? কি কৰি আছে আপুনি? মই আছোঁ, বাথৰুমত গৈছিলোঁ। তুমি ফোন কৰি আছিলা। কি কৰিছা তুমি? নাই মানে এনেই আছোঁ। আপুনি কোৱা কথাটো মনত পৰিলে সেইকাৰণে ফোন কৰিলোঁ। আচ্ছা, তুমি কিন্তু মোৰ কথা নুশুনিলা। হা? কি কথা বাৰু? কৈছিলি নহয় মোক তুমি বুলি ক'বা। চৰি, ভাল নালাগে যে, মানে শুনিবলৈ ভাল নালাগে যে। মোৰ বাবে প্লিজ। আচ্ছা ঠিক আছে, হ'ব বাৰু। বাকী কোৱা, মা দেউতাই কি কৰিছে? মাহঁতে ভাত খালে, শুব লৈছে আৰু। তুমি খালানে? খালোঁ। আৰু আপুনি? আকৌ আপুনি? চৰি, তুমি খালানে? খালোঁ দিয়া। পিছে অনু, এটা কথা সুধোঁ। হা? সোধকচোন। তুমি কাইলৈ ব্যস্ত নেকি? নাই তেনেকুৱা কোনো ব্যস্ত নাই। কিয় বা? মানে মই এইকেইদিন ইয়াতে আছোঁ, অফিচৰ পৰা বহু আঁতৰত। গতিকে ভাবিছিলোঁ তোমাৰ যদি একো অসুবিধা নাই, কাইলৈ অলপ ওলাই যাম বুলি ভাবিছিলোঁ। পাৰি, কিন্তু মই আচলতে বাহিৰত তেনেকৈ নোলাওঁ। কিন্তু কিয়? মানে মানুহবোৰে হাঁহে যে, ভাল নালাগে। কি অদ্ভুত কথা কোৱা তুমি। এইবিলাক বাদ দিয়া, ওলাবা কালি। আৰু মাক সুধি ল'বা, যদি নালাগে বুলি কয়, নালাগে যাব। নাই মায়ে বেয়াকৈ নকয়। তথাপিও আৰু দিয়কচোন। হ'ব বাৰু। ঠিক আছে, কাইলৈ লগ পাম। এতিয়া শুই থাকা। ঠিক আছে, গুড নাইট। সঁচাকৈ ইমান ভাল মানুহ আছে জানো এই পৃথিৱীত? কোনো স্বাৰ্থ নোহোৱাকৈ মোক কোনেও এষাৰ মাত দিয়া নাছিল, আৰু আজি এইজন মানুহে মোক বিয়া কৰাব ওলাইছে। সঁচাই মোৰ কিবা সপোন যেন লাগিছে। হয় নেকি? গৈ আছোঁ ৰ'বা, গৈ আছোঁ। অনু, মা? তই আকৌ ক'ত যাৱ? মা, তোমাক ক'বলৈ পাহৰিলোঁ। কালি ৰাজে ফোন কৰিছিল। আজি অকণমান ওলাই যাবলৈ লগ ধৰিছে। ঠিক আছে, তই তেতিয়াহ'লে যাবি। মই ওচৰৰ ঘৰৰ পৰা আহিমগৈ। হ'ব দিয়া। কেতিয়াবা আহিলা নেকি? আধা ঘণ্টামান হ'ল। ভিতৰলৈ নগলা কিয়? নাই, এনেই আৰু। ঠিক আছে, ব'লা। ব'লা, ইয়াতে বহো আহা। ঠাইখিনি ইমান ধুনীয়া ন ৰাজ? পৰিৱেশটো চোৱাচোন, ইমান শান্ত। বহুত ধুনীয়া ঠাই। মই ঘৰলৈ আহিলে ইয়াত এবাৰ আহোঁৱেই। থেংক ইউ ছ' মাছ অনু। কিয়? তুমি মোৰ কথা ৰাখিলা। কি বা কথা ৰাখিলোঁ? আজি মই তোমাক ফুৰাবলৈ লৈ আহিম বুলি কৈছিলোঁ, আৰু তুমি মোৰ কথা ৰাখিলা। পিছে অনু, ভৱিষ্যতে কি কৰিম বুলি ভাবিছা? মানে পঢ়া শুনাটো কমপ্লিট কৰিলাই, এতিয়া আন কিবা একো ভবা নাই নেকি? তাৰমানে মই বিয়াৰ পাছতো কিবা এটা কৰিব পাৰিম, আৰু মোৰ সপোনবোৰ ঠান বান নহয়। অনু, হা? কি ভাবিছা? নাই, আচলতে মই ভবাই নাছিলোঁ বিয়াৰ পাছত যে কিবা এটা কৰিব পাৰিম। তুমি কি ভাবিছা? বিয়াৰ পিছত গোটেই জীৱনটো পাকঘৰত ভাত ৰান্ধিয়ে কটাবা? নহয় মানে তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে অনু।
জীৱনটো নিজৰ মতে পাৰ কৰাৰ। কেৱল তুমিয়ে নহয় অনু, প্ৰতিগৰাকী নাৰীৰে নিজৰ জীৱনটো নিজৰ মতে পাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। তুমি চিন্তা নকৰিবা অনু, মই সদায় আছোঁ তোমাৰ লগত। মই ইমান লাকি জানা, তোমাৰ দৰে ল'ৰা এজন স্বামী হিচাপে পাম। অলপ বেছি হ'ল নেকি? ঠিক আছে ব'লা এতিয়া আমি যাওঁ, অলপ শ্বপিং মলতো যাব লাগিব, বজাৰ আছে। ঠিক আছে ব'লা। এযোৰ বেলেগ দেখাওকচোন। নাই ভাল লগা নাই। ঠিক আছে, বেয়া লগা নাই। হ'ব, এইটোৱে হৈ যাব। দাদা এইটো পেকিং কৰি দিয়ক। ঠিক আছে, এইটো দিব। থেংক ইউ। জীৱনত প্ৰথমবাৰ কাৰোবাৰ পৰা এনেদৰে উপহাৰ পাইছোঁ, বৰ ভাল লাগিছে। কি যে কোৱা তুমি, এয়া সামান্য উপহাৰহে। হ'লেও দিয়াচোন। মায়া